বোকাজানত আৰক্ষী ড্ৰাগছ বিৰোধীৰ অভিযানত পুনৰ ৩ কোটি টকাৰ হেৰইন জব্দ। আজি সন্ধিয়া পুনৰ বোকাজান আৰক্ষীয়ে ৪০টা চাবোনৰ বাকচত ড্ৰাগছ সহ বিমল পাল নামৰ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ভিউটো বেছি হয় নাগালেণ্ডৰ পৰা বাছবিলাক সেইটো সেনেকুৱা সময়তে এজন মানুহে মানে কি খোজকাঢ়ি নাগাটো ক্ৰছ কৰিব চেষ্টা কৰিছিল। তো সেই সময়তে আমি সেই মানুহটো ৰিটেইন কৰিলোঁ আৰু চাৰ্চ কৰোঁতে তেওঁৰ বেগৰ ভিতৰত ৪০টা চাবোনৰ বাকচ পাইছোঁ, য'ত আপোনাৰ এপ্ৰক্সিমেটলি 1/2 কেজি হেৰইন মজুত আছিল। এপ্ৰক্সিমেটলি 1/2 কেজি ইণ্টাৰনেশ্যনেল ভেলু 3 ক্ৰ'ৰমান হ'ব লাগে। এইটো ডিমাপুৰৰ পৰা আনিছিলে, এইটো আমাৰ বোকাজানৰ এটা এৰিয়া ডেলিভাৰী কৰিব লগা আছিলে। বাকী আমি ইণ্টাৰভিউশ্যন কৰি আছোঁ। জব্দ কৰা ড্ৰাগছৰ ওজন ৪৮৭ গ্ৰাম আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আনুমানিক ৩ কোটি বুলি জানিবলৈ দিছে মহকুমা আৰক্ষী বিষয়া জন দাসে। কাৰ্বি আংলং বোকাজানৰ পৰা গোপী পালৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।